লক্ষী হৈ বনাইছিল 1771 ইয়াতে সেৱা সেৱা কাৰি ললো আৰু ইমান ভাল নহয় বাট চেষ্টা কৰি আছো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভাল গতিকে ওয়েলকাম টু মাই ইউটিউব চেনেল আজি এটা ভিডিঅ' হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো কি হ'ব কেনেকা হ'ব মই পিছত কম কিন্তু এতিয়া মানে আমি ৰেডি হৈ আছো আমি সমৰিয়াত লগৰ এটা বুলি নকওঁ লগৰ দুজনী ঘৰত আছো আৰু মানে লগৰ হয় আৰু ভণ্টি হয় তাহাঁতৰ ঘৰত আছো আৰু এতিয়া আমি ৰেডি হৈ আছো ইয়াতে ওচৰত কিবা এটা ভাল ঠাই আছে তাত গৈ আপোনালোকক দেখাম মানে ঐতিহাসিক পুৰণি বস্তু এটা আৰু তো সেই বস্তুটো দেখাম আৰু তাৰ বিষয়ে তাৰ মানুহবিলাকৰ লগত কথা পাতিম তো আৰু কোনবা লগৰ ইয়াতে বহুত কেইটা আছে থিয়েটাৰ চলি আছিল গতিকে আমি থিয়েটাৰ চাব আহিছিলোঁ লগৰ থিয়েটাৰৰ মানে বন্ধু আছে আৰু তাহাঁতেও একেলগে যাম গতিকে ভিডিঅ'টো চাই থাকক এতিয়া মানে আমি গোটেইকেইটা ৰেডি হৈ আছোঁ আৰু ৰেডি হোৱাৰ পিছত আমি যাম গতিকে বলক আজি আমি একেলগে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ ইয়াতে মানে আমি যাম এতিয়া তো তাৰ কাৰণে পুৰা একদম স্প্ৰে মাৰি আছে এইগিলা লেতেৰা মানুহৰ কাম আমি চাফা মানুহ চাব পাৰে তো ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ এতিয়া যাই আছোঁ যিটো আমাৰ মানে আজিৰ দিনটোত মানে মেইন ঠাই বুলি কৈছিলোঁ সেই ঠাইটোত যাই আছোঁ আৰু তাতে গৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম এতিয়া আমি খোজকাঢ়ি আছোঁ তো বলক আমি ক'ত যাওঁ কি কৰোঁ কেনেকৈ দিনটো পাৰ কৰোঁ গোটেইখিনি ভিডিঅ'টোত দেখাম গতিকে বলক আজি আমি একেলগে মানে চাওঁ আৰু বৰ্তমান আমি মানে খোজকাঢ়ি যাই আছোঁ আৰু অলপ আগতে আছে আৰু যিটো বস্তু দেখাম বুলি কৈছিলোঁ তো তাতে সোমোৱাৰ পিছত আৰু মই গোটেইখিনি দেখাম গতিকে সত্ৰীয়া সাংস্কৃতিক সংমিশ্ৰিত অসমীয়া সংস্কৃতিৰ মূল সুঁতি বুলি ক'ব পাৰি ঐতিহাসিক চমৰীয়া সত্ৰ সত্ৰীয়া কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ তেনে এখন মহাপুৰুষীয়া ঐতিহ্যমণ্ডিত সত্ৰ হ'ল চমৰীয়া সত্ৰ আজি মই চমৰীয়া সত্ৰখনৰ কিছুমান নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম জ্ঞান মোৰ গুৰুজন ভকত দিলা ভক্তি জ্ঞান আৰু এইখনেই হৈছে চমৰীয়া সত্ৰ এই সত্ৰখন কামৰূপ জিলাৰ বকৰ পৰা 13 কিলোমিটাৰ আঁতৰত চমৰীয়া গাঁৱত অৱস্থিত চমৰীয়াৰ প্ৰাচীন নাম আছিল গোবিন্দপুৰ পৰৱৰ্তী সময়ত গোবিন্দপুৰৰ পৰা নাম সলনি হৈ চমৰীয়া হৈ পৰিছিল চমৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সত্ৰাধিকাৰ হৈছে বৰবিষ্ণু আটা বৰবিষ্ণু আটাৰ থান চমৰীয়া সত্ৰখন তেওঁৰ নামেৰেই নামাকৰণ হৈছিল আহোম স্বৰ্গদেউ লক্ষীসিংহই চমৰীয়া সত্ৰৰ বাবে 807 বিঘা 3 কঠা 3 লেচা মাটি দান কৰিছিল চমৰীয়া সত্ৰখন কলসী নদীৰ পাৰত অৱস্থিত চৌহদত কীৰ্তন ঘৰ ভাজঘৰ গুৰুগৃহ মঠ দৌলঘৰ সভাঘৰ বাটচৰা জাতিঘৰৰ উপৰি দুটা বৃহৎ পুখুৰী আছে স্থাপত্য আৰু ভাস্কৰ্যৰ শিল্পৰ এই নিদৰ্শনসমূহে চমৰীয়া সত্ৰৰ ঐতিহাসিক গুৰুত্বৰ স্বাক্ষৰ বহন কৰিছে ইয়াৰ উপৰিও ভাওনাত ব্যৱহৃত মুখা কিৰীটি সাজপাৰ থাল ঢৌ খৰাহী পুথি ঠগা শৰাই কলহ চৰিয়া আদি কাঁহ পিতলৰ সামগ্ৰী সত্ৰৰ ভঁৰালত মজুত আছে আৰু এই মঠটো মহাৰাজ লক্ষীসিংহ 1556 চনত তৈয়াৰ কৰি দিয়ে তেওঁ আৰু ইয়াতে বাটি বাটি সা সম্পত্তি ৰাজাৰ তামপত্ৰ হিচাপে লিখা আছে এতিয়াও তো দেখিলে ককাই কি ধুনীয়াকৈ মানে সত্ৰটোৰ বিষয়ে কৈ দিল আৰু ইয়াতে সত্ৰখনত মানে ডাঙৰকৈ সভা এটা হয় সেই সভাটো কেতিয়াৰ পৰা কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আমাৰ চমৰীয়া বৰবিষ্ণু আটা তিৰোভাৱ তিথিত শুক্লা দ্বিতীয়াত আমাৰ সভাটো আৰম্ভ হয় 3 দিন থাকে যে অহাবাৰ ফাগুনৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব 10 তাৰিখৰ পৰা কিমান দিন থাকে? 10 তাৰিখৰ পৰা 10, 11, 12, 13
13লৈকে মানে নামঘৰটো খোলা থাকে আৰু এনে দোকান পাহাৰটো মাহদিনলৈকে চলি থাকে অঁ তো আপোনালোকে যদি ইচ্ছা কৰে আৰু আহিব পাৰে ইয়াতে ডাঙৰ সভা এখন হয় তো ককাই ধুনীয়াকৈ বুজাই দিলে 1 2 3 এইটো আমাৰ ইচ্ছা তাৰে আপোনালোকে এইদিনাও আহিব পাৰে এইদিনাও আহিব পাৰে এইদিনাও আহিব পাৰে যিদিনা আহে আহিব পাৰে অঁ 3 দিন নিয়ে তাৰমানে 4 দিন বৰ্তমান 4 দিন তো ইয়াতে সেৱা চেৱা কাঢ়ি ল'লোঁ আৰু ইয়াতে আমাক প্ৰসাদ দিল আমি প্ৰসাদকেইটা খালোঁ এতিয়া মানে আমি নামঘৰৰ ভিতৰত সোমাম তাৰ কাৰণে ভৰি হাত ধুই ল'লোঁ এতিয়া মানে নামঘৰৰ ভিতৰত সোমাই ভিতৰত কি আছে সেইখিনি গোটেইখিনি আপোনালোকক দেখাম তো চাই থাকক আৰু তো বিষ্ণুপ্ৰিয়াই আজি বহুত হেল্প কৰিছে তাই ভিডিঅ' বহুত কৰি দিছে আজি মোক নামঘৰৰ ভিতৰত সোমাম তো সত্ৰৰ ডেকা অধিকাৰ আছে আৰু তেওঁ আমাক দেখাব আজি ভিতৰৰ বস্তুসমূহ তো আমি ভালকৈ চাম আৰু তো আপোনালোকে ভিডিঅ'টো চাওক ইয়াতে আমাৰ ৰাতিপুৱা ৰাতিলৈ তাৰমানে 14টা প্ৰসংগ ৰাতিপুৱাৰ ৰাতিপুৱা মানে 5টা বিফৰ ছানৰাইজ এটা হয় জাগৰণ বুলি যিটো মন্দিৰবিলাকত যি টিলিঙা বজায় আমাৰ ইয়াতে ধৰি লওক জাগৰণৰ গীত গাই কৃষ্ণ যোগা সেই এইটো হ'ল সূৰ্য উদয়ৰ আগত এইটো ব্ৰহ্ম মুহূৰ্তত গাব লাগে ইয়াতে গোটেইখিনি ভক্ত বহে ইয়াতে ৰাতিপুৱা 5টা প্ৰসংগ ৰাতিপুৱাৰ প্ৰসংগত প্ৰায় এজনৰে হয় এজনে কৰে তেতিয়া শিকিব আৰু সন্ধিয়া হয় তাৰপিছত আবেলি 3টাৰ পিছত হয় আৰু 3টা প্ৰসংগ হয় এইটো চমু প্ৰসংগ আৰু এইখন আমাৰ ধৰি লওক এইটো নাৰীমণ্ডল আমাৰ প্ৰথম বিজ্ঞান পৰা হেৰি কৰে আৰু এইখানে আমাৰ হৃদয় বুলি ক'ব পাৰোঁ আমি এনেকৈ ঈশ্বৰক আমি হৃদয়ত স্থাপন কৰি ঈশ্বৰ উপাসনা কৰোঁ এই হৃদয়ত মানে হেৰি ভকতবিলাকে বহি ঈশ্বৰক উপাসনা কৰে আমাৰ উপাসনা হয় অকল হেৰিতহে বাংময় মূৰ্তিত এইটো মূৰ্তি আছে সিফালে আমাৰ উপাসনা হয় ভাগৱত এইটো বাংময় মূৰ্তি বুলি বাংময় হ'ল শব্দময় বৈকুণ্ঠত আছিলে নামৰে নিজৰা দেৱ সবে কৰিছিলে আমাৰ সাঁচিপাতৰ পুথি আমাৰ পাঠত পঢ়া হয় বা ইয়াতে ইয়াৰ ওপৰত সাঁচিপাতৰ পুথি সাঁচি গছৰ বাকলিৰ পৰা হেৰি কৰে এখন দেখাই দিছোঁ এইটো সাঁচি গছৰ পৰা তৈয়াৰ কৰে এইটো বাকলিটো ইয়াতে আৰু সেই লিখা ইংটো তেওঁলোকে বনাই লৈছিল সেই সময়ত হয় এইবিলাক কিমান বছৰ পুৰণা এইটো 450 500 সত্ৰ প্ৰতিষ্ঠাৰ আগতে মানে হেৰি চিয়াহীবিলাক আগতে যেনেকৈ আখৰ আছিল এতিয়াও সেনেকৈ হৈ আছে এতিয়াও আছে অকণমানো ডেমেজ হোৱা নাই ডিকালাৰেজ হোৱা নাই এনে কিছুমান কালাৰ ডিকালাৰেজ হয় চিয়াহী দি লিখিলে হয় এইবিলাক চব সাঁচিপাতৰ পুথি মানে সাঁচি কৰি থৈ দিছে এতিয়া সাঁচি গছ পায় হেৰিতে অপাৰেশ্যনতে পায় ইয়াতে বৰদোৱাতো আছে এইখন কিমান বছৰ হ'ল মানে এতিয়া 1588ত 1588 খ্ৰীষ্টাব্দ মাধৱ গুৰুৰ প্ৰিয় শিষ্য দক্ষিণ ফালৰ বৰবিষ্ণু আটাই এইটো প্ৰতিষ্ঠা কৰিছে আমাৰ সত্ৰাধিকাৰ ইয়াতে বহে আমাৰ ডেকা সত্ৰীয়া ইয়াত আৰু ইয়াতে আমাৰ ৰাতিপুৱা আৰু আবেলি ভাগৱত পাঠ কৰে ইয়াতে কৰে মানে ভাগৱত যেতিয়া পাঠবিলাক পঢ়ে বেলেগ বেলেগ স্থানত বেলেগ স্থানৰ ৰাতি স্থানটো থাকে আৰু ৰাতিপুৱা ইয়াতে আৰু আবেলি যেতিয়া 3টা প্ৰসংগ তাৰ আগতে পিছত ইয়াতে কৰে আৰু এইটো হ'ল আমাৰ প্ৰথম প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ বৰবিষ্ণু আটাই ইয়াতে বহি আধ্যাত্মিক আলোচনা কৰিছিল এইটো হ'ল নাওৰা বুলি কয় এইখিনি দুটা ঘৰৰ যে এইটো নাওৰা হয় এই নাওৰাৰ তলত বহি আৰু গুৰুবিলাকে বা ভকতবিলাকে লৈ বহি ধৰ্মীয় আলোচনা কৰে কেতিয়াবা এইটো মানে মেইন এইটো হ'ল মণিকূট বুলি কয় আমাক এইটো কাৰণে এইটো আমহি ঘৰ বুলি কয় আমহি ঘৰ মানে য'ত শ্ৰাইন থাকে আসন হেৰি থাকে এইটো আমহি ঘৰ আমহি ঘৰৰ পশ্চিম হেৰিটো খোলা থাকে বাকী বন্ধ থাকে আৰু আসনত আমাৰ হেৰি আছে আমাৰ গুৰুজনে দি পঠোৱা মাধৱ গুৰুজনে দি পঠোৱা সেই সময়তে আৰু 1580ৰ হেৰিতে এই আসনখন দি পঠাইছিল এই আসনখন ধৰি লওক আমাৰ সাঁচিপাতৰ পুথি তাত আছে আৰু গুণমালা ভাগত এনেকুৱা আছে আৰু এই 32 গছকে তাৰমানে প্ৰথম
যেতিয়া দক্ষিণলৈ মাধৱপুৰ নাৰায়ণ চাকৰটি যায় তেতিয়া ইয়াতে এটা পোহৰ এটা পাইছিল পোহৰৰ আভাস তেতিয়া নাৰায়ণ চাকৰি পোহৰটো কি তেতিয়া তাৰমানে গুৰুজনে কৈছিল যে যেতিয়া নৰসিংহৰ বধ কাৰণে মানে কৃষ্ণ আহে আহি ইয়াতে জিৰণি লৈছিল আৰু ইয়াৰ পৰা শংখ নিনাদ কৰিছিল আৰু গতিকে ইয়াতে এখন মানে সত্ৰ প্ৰতিষ্ঠা হ'ব পৰৱৰ্তীকালত তাৰপিছত সেই হিচাপে তাৰমানে আমাৰ গুৰুজনে বৰবিষ্ণু আটাক আজ্ঞা কৰিছিল মানে ইয়াতে শুনিছিলোঁ এই চাকিটো যে নুনুমাই এইটো চাকিটো নুনুমাই মানে ইন্ধন দি থকা হয় মানে যেতিয়াৰ পৰা জ্বলাইছে তেতিয়াৰ পৰা নুমুৱাই নাই নোহোৱা নাই আৰু যদি নুমাই কেতিয়াবা তেতিয়া আৰু হৰি কীৰ্তন কৰি মানে নাম কীৰ্তন কৰিব লাগে এইটোতো প্ৰথম বৰবিষ্ণু আটাই হেৰি কৰিছিল জ্বলাই নহ'লে আমাৰ যিবিলাক আগৰ মানে হেৰিবিলাক সাঁচি পাতৰ পুথিবিলাক ইয়াতে জমা আছে সন্মুখত আছে ঠিক আছে এইখন কি আছিলে কীৰ্তন ঘোষা কীৰ্তন ঘোষা নামঘোষা গোটেইখিনি আছে এতিয়া প্ৰায় 45খনমান আছে আগতে কিছুমান বেয়া হৈছে 83ত এইটো হ'ল মানে সেই যিখন ফলি দেখা গৈছে সেইখন ইনষ্টাইট তাম্ৰফলি কপাৰ প্লেট ৰজাই দিছিল আহোম ৰজাই লক্ষ্মীসিংহই দিছিল এইখন সত্ৰ সেই সত্ৰৰ কাৰণে সত্ৰখন তাৰ আগত লক্ষ্মীসিংহ এইখন দিয়াৰ বহুত আগৰ এইখন দিছিল আৰু সেই মঠটো তৈয়াৰ কৰিছিল তাতে এটা মঠ আছে যে মঠটো ৰজাই তৈয়াৰ কৰিছিল 1771 খ্ৰীষ্টাব্দত আৰু দি মানে ভকত সমন্বিতে সত্ৰাধিকাৰী যাতে তেওঁক আশীৰ্বাদ কৰি থাকে এনেকুৱা এটা হেৰি লিখিছে আৰু ভকতবিলাকৰ নাম উল্লেখ কৰিছে এইবিলাক ভকতৰ কিমান ডাঙৰ ডাঙৰ ডালা আছে মই লাইফত আজি ফাৰ্ষ্ট টাইম এনেকুৱা ডাঙৰ ডালা দেখিছোঁ দবা 14 প্ৰসংগৰ পিছত শেষত আমাৰ ৰাতি এই দবাটো তিনিবাৰ টাইমত ডক্টৰ দম এনেকুৱা এটা মানে হেৰি কৰে আৰু ইয়াতে ভাবিলে আৰু আধ্যাত্মিকে বেলেগ ভাৱ হেৰি নহয় আৰু এইবিলাক মানে সত্ৰৰে সত্ৰৰ যিটো আমাৰ এইখিনি সত্ৰৰ ষ্টাফ পেটাৰ্ণ এটা আছে মূলদল মানে এইবিলাক তাৰপিছত পাঠক যিটো মানে ঈশ্বৰৰ মানে জপ গুণ গাব বহি থাকে পাঠক তাৰপিছত পাঠকলৈ আছে কি দেউৰী দেউৰী থাকে 4-5জন এইখিনি ঈশ্বৰৰ মানে সামগ্ৰী বা বিতৰণ কৰা হয় প্ৰসাদটো বিতৰণ কৰে দেউৰী কাম তাৰপিছত গায়ন আছে বায়ন আছে গায়নে গাই ঈশ্বৰে যিটো মানে বৰগীত গাবলৈ গায়নে গায় আৰু বায়নে বজায় খোল বজায় লক্ষ্মীসিংহই বনাইছিল 1771 তো খুৰাই আমাক সত্ৰখনৰ বিষয়ে মানে ভালকৈ বুজাই দিছে আপোনালোকে যদি আহে তেতিয়া খুৰাজনক লগ কৰিব সত্ৰৰ গোটেইখিনি বস্তু বুজাই দিব সত্ৰখনত ক'ত কি আছে আপোনালোকে গোটেইখিনি জানিব পাৰিব গতিকে খুৰাক ধন্যবাদ থাকিল তো বহুদিনৰ পৰা ইউটিউবত ভিডিঅ' চাই আছিলোঁ থিয়েটাৰৰ ভিডিঅ' চাই আছিলোঁ প্ৰাণজিতক আজি প্ৰাণজিতক লগ পালোঁ আৰু মই ডিছক্ৰিপশ্যনত এনেও লিংকটো দি দিম আপোনালোকে চাব আৰু ভাল ভাল ভিডিঅ' বনাই তো প্ৰাণজিতে কিবা এটা ক'ব ইমান ভাল নহয় বাট চেষ্টা কৰি আছোঁ ভিডিঅ' বনাবলৈ মই যোৱাকালি আহিছিলোঁ সত্ৰত বিদ্যুৎ মোৰ বহুত ভাল ফ্ৰেণ্ড আৰু অবিনাশো বহুত ভাল ফ্ৰেণ্ড তো কালি আহিলোঁ একেলগে মানে সিহঁতক মই মাতিলোঁ থিয়েটাৰ চাবৰ কাৰণে আহিলে মোৰ বহুত ভাল লাগিছে তো ভিডিঅ'বিলাক চাব সকলোৱে অলপ আপোনালোকে আগবঢ়াই নিয়ক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বহুত কম সময়ৰ ভিতৰত মানে ইয়াৰ চেনেলটো গ্ৰ' হৈছে আৰু ছাপৰ্ট কৰি যাওক ভাল ভিডিঅ' দি থাকে আৰু মোৰ চেনেলত জোনাকৰ পোহৰ আছাম ইউটিউব চেনেলত ভিডিঅ'ত মই বিদ্যুতৰ মোৰ ডিছক্ৰিপশ্যনত বিদ্যুতৰ লিংক মই দি দিম সকলোৱে চাব বুলি আশা কৰিলে আৰু বিদ্যুতক মৰম দিয়ে আৰু মানে থেংক ইউ প্ৰাণজিত কাৰণ প্ৰাণজিতে আমাক থিয়েটাৰ দেখাল ৰাজমুকুট থিয়েটাৰৰ ফেমাছ নাটক আৰু বিৰিখৰ বিৰিণা তো বিৰিখৰ বিৰিণা চালোঁ প্ৰাণজিতে ভাল ভাল কাম কৰি আছে আগলৈ ভাল ভাল কাম কৰি যাওক সেইটোৱে বিচাৰোঁ আৰু
তো ধন্যবাদ bro। আজি দিনটো প্ৰাঞ্জিতৰ লগত তো প্ৰাঞ্জিতৰ লগত আৰু কিবা কিবি ভিডিঅ' হ'ব আৰু তো দেখা পাব তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰা তাৰ পৰা মানে ওলাই আহিলোঁ এতিয়া যাম যাৰ ঘৰত আছিলোঁ আৰু বিষ্ণুপ্ৰিয়াহঁতৰ ঘৰত আৰু বিষ্ণুপ্ৰিয়াহঁতৰ ঘৰত গৈ কি হয় কি নহয় মই ভিডিঅ'টোত দেখাম তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু তো ভিডিঅ'টো চাই থাকক তোমালোকেতো কালি নাটক চাইছা তো পাৰিলে আজি যাবা আজি নাটকখনো ধুনীয়া তো এই ভণ্টিহঁতৰ ঘৰত আহিছিলোঁ ইয়াৰ ভণ্টি মানে মোৰ ভণ্টি তো এতিয়া আমি গোটেইকেইটা একলগত এতিয়া আমি